ট্ৰিটমেণ্ট যিমানখিনি লাগে একমাহ ধৰি আমি কৰাইছোঁ ভালকৈ। তাৰপিছতো যদি ঠিক নহয় সেইটোতো আমাৰ হাতত আচলতে নাই। প্ৰথম কামটোৱে জীৱনৰ সি মোৰ লগত আৰম্ভ কৰিছিলে, সেইটো বাৰু হয়েই, কিন্তু অকল কাম বুলি নহয়, তাৰমানে মোৰ ক'বলৈ বৰ টান হৈছে আচলতে কথাবিলাক, কিন্তু নিজৰ গাৰ এটা অংশ হেৰালে যেনেকুৱা লাগিব তাৰমানে আজি অনুভৱটো তেনেকুৱা হৈছে মোৰ। আৰু মই এতিয়াও মানে মানি ল'ব পৰা নাই যে সি নাই বা সি গুচি গ'ল, কাৰণ লাষ্ট যেতিয়া মই তাক লগ পাইছোঁ চেন্নাই যোৱাৰ আগত সি মোক কৈছে যে মই লাষ্ট মুহূৰ্তলৈকে মই যুঁজিম আৰু মই উভতি আহিম। চ' সি উভতি আহিব বুলিয়ে মই ৰৈ আছিলোঁ, কিন্তু আজি এই খবৰটোৱে মোক মই ইয়াতে আৰু ক'ব নোৱাৰোঁ। তো ৰাইজসকল গম পায় কিশোৰ দাস এজন জনপ্ৰিয় এক্টৰ অসমত। তেখেত বহুত দিনৰ পৰা বেমাৰত ভুগি আছিল আৰু হঠাৎ মই খবৰ পালোঁ যে তেখেত আমাৰ মাজত নাই। তো বহুত বেছি বেয়া লাগিল, মানে কি ক'ম, তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে এইটোৱে মানে কি কৰিছোঁ আৰু মই। নাই, সাংঘাতিক দুখ লগা কথা এইটো, কাৰণ তেওঁলোকৰ এই ইমান কম বয়সত তেওঁলোকৰ এনেকুৱা যে হ'ব আমি ভাবিব নোৱাৰোঁ, কল্পনা কৰিব নোৱাৰোঁ। কিন্তু কৈ থাকোঁ যে দুপৰীয়া সময়খিনি দুপৰীয়া খাব লাগে, তহঁতি দুপৰীয়া নাখায়, দিনটো শ্বুটিং কৰিব ৰাতি 7টা বজাত 5টা বজাত ভাত খায়। এনেকৈ কৰি সদায় যদি কৰি থাকে তেতিয়া এচিডিটি হ'ব, আলচাৰ হ'ব, আলচাৰৰ পৰা এনেকুৱা ধৰণৰ অসুখৰ ফৰ্মেশ্যন হয়। তো এই যে হৈছে এই কথাটো প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী নিজৰ মূল্যটো বুজক, তেওঁলোকে নিজক ভাল পাবলৈ শিকক। আচলতে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে কিশোৰ আমাৰ মাজত নাই। তাক মোৰ ভাই, মোৰ এটা পৰিয়াল, যথেষ্ট সি মোৰ লগত এটা ঘৰুৱা সম্পৰ্ক বা আমাৰ পৰিয়ালৰ লগত এটা পৰিয়াল এটা সম্পৰ্ক সাংঘাতিক। মই যেতিয়া আজি ৰাতিপুৱা খবৰটো পালোঁ যে যোৱা ৰাতি 3:18 কিছু ঢুকাইছে, কেঞ্চাৰ ৰোগত আক্ৰান্ত আছিল, চেন্নাইত ঢুকাইছে, ট্ৰিটমেণ্ট কৰি আছিল। কিন্তু ক'ভিড যেতিয়া হ'ল, ক'ভিডতে আমি মৃত্যু হোৱা বুলি ক'ব লাগিব, যিটো কেঞ্চাৰটোতো আছে, লগতে ক'ভিড হৈ ঢুকাল। কিন্তু মই এতিয়াও কওঁ যে সেই কিশোৰ দাস আমাৰ মাজত নাই। যে মই ৰিচেণ্টলি কথাও পাতিছোঁ তাৰ ছবিখন চাই পেলাই, দাদা তুমি দুষ্ট বৰ্মচো ইমান সুন্দৰ কাম কৰিছ, ভিডিঅ' ককাইকে মোক দেখুৱালে ভিডিঅ' কলত। মই কৈছোঁ যদি মই এতিয়া মানে এতিয়াও মই বিশ্বাস কৰিব পাৰোঁ সি যে আহি এতিয়া আমাক মাতিব, দাদা মই নেক্সট ছবিখন কৰিম, মই অমুক কাম কৰিম, যি কামেই কৰক, যি কৰে হেৰি ঘৰৰ কিবা এটা প্ৰব্লেম হ'ল প্ৰথমে ফোনটো মাকক, তাৰপিছত মোলৈ কৰিব। আৰু সেই বস্তুটো মই অনুভৱ কৰিছোঁ যে তাৰ আচলতে কেছটো ক্ৰিটিকেল আছিলে। ইয়াত যেতিয়া প্ৰথম ডিটেক্ট হৈছে তেতিয়া মই কথা পাতিছোঁ, মই বম্বে ডক্টৰৰ লগত কথা পাতিলোঁ, বেংগলোৰত পাতিলোঁ, ইয়াৰ ডক্টৰৰ লগত কথা পাতিলোঁ। চ' 4th ষ্টেজত ধৰা পৰিছেতো তাৰ, সেইটো খুব ক্ৰিটিকেল আছিলে কথাটো। তথাপি ট্ৰাই কৰা হ'ল, আমি তাক যেনে তেনে বম্বে পঠালোঁ, বেংগলোৰ চেন্নাই পঠালোঁ। ট্ৰিটমেণ্ট যিমানখিনি লাগে একমাহ ধৰি আমি কৰাইছোঁ ভালকৈ। তাৰপিছতো যদি ঠিক নহয় সেইটোতো আমাৰ হাতত আচলতে নাই একো। খালি সি বৰ নতুন উঠি অহা ল'ৰা এটা, ভাল কৰি আছিলে কাম। মোৰ টীমত ফুটবলো খেলে সি, চ' ষ্টুডিঅ'টো আহি থাকে মাজে মাজে। চ' সকলোৱে অন্তৰত দুখ পাইছোঁ গোটেই কথাটোত। এতিয়া উপায় নাই, এতিয়া মাক ককাইক কথা পাতিলোঁ আজি, মই কৈছোঁ আপোনাৰ ঘূৰি আহক, অহাৰ পিছত মই ঘৰলৈ যাম। চ' চেন্নাইতো যাব গৈ লাভ নাই বা যাব নোৱাৰিম মানুহ। চ' এতিয়া আৰু উপায় নাই আৰু, এতিয়া আৰু বাকীখিনি তাৰ স্মৃতিখিনি মনত লৈ থাকিব লাগে, সেইটোতো উপায় নাই। এতিয়া আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি চব কৰিলোঁ, যিমানখিনি পাৰোঁ। আৰু ডক্টৰে যেতিয়া হাত দাঙি দিয়ে আৰু তাৰপিছতো কোনো বস্তু একো কৰিব নোৱাৰে আচলতে। তাৰ ৰিলেশ্যনটো তেনেকুৱা আছিলে মোৰ লগত। আৰু নতুন ল'ৰা, মই সেইকাৰণে নতুন ল'ৰা ছোৱালী সদায় লিফ্ট দিবলৈ চেষ্টা কৰোঁ, যাতে ভাল কিবা এটা হয়, আগুৱাই যায়। আৰু তাৰ হেৰি চেৰি ভাল আছিলে, ভাল নাচিছিলে, এক্টিংটো ভালেই কৰে। আৰু দুই এটা যদি মানে গণ্ডগোল আছিলে সেইবিলাক মই তাক লগ পালে কৈ থাকোঁ যে তই উচ্চাৰণটো অলপ ভাল কৰিব লাগিব, হেৰি কৰ, তামুক কৰ। যি কি নহওক কামটো ভালেই কৰি আছিলে। তাৰ চিনেমাখন ৰিলিজ হ'ল যোৱা সপ্তাহত, আৰু এখন বোধহয় এটা পেণ্ডিং হৈ আছে নেকি ৰিলিজলৈ। চ' এতিয়া সেই চিনেমা দুখনে থাকি গ'ল আৰু আমাৰ হাতত, বেলেগ একো নাই আৰু শিকিবলৈ। সেইটো তাক আমি বুষ্ট আপ কৰিছোঁ ইয়াত, মই হস্পিটেল গৈ বহি আড্ডা মাৰি। চ' মেণ্টেলি যিখিনি ষ্ট্ৰেংথ লাগে সেইখিনি যিমান পৰা মই দিবলৈ চেষ্টা কৰিছোঁ। জয়ন্ত মই আমি চব লাগি আছোঁ, সিদ্ধাৰ্থ মোৰ মেনেজাৰ, তাৰ ঘৰতো গৈছোঁ, মই গৈ তাৰ লগত কথা চথা পাতি আহিছোঁ। চ' এতিয়া সেইখিনি তাৰ ষ্ট্ৰেংথটো ভালেই আছিলে যিমানটো দেখিছিলোঁ ইয়াত থাকোঁতে। ইয়াৰ পৰা গৈ পেলাই আচলতে বেমাৰটো খুব সোনকালে স্প্ৰেড হয় ন, এইটো সময় নিদিয়ে মানে মানুহক, এইটো প্ৰব্লেমটো তাত। চ' ইয়াতো এটা ৰিপৰ্ট চাইছিলোঁ, তাৰ বেকবন চেকবনত স্প্ৰেড হৈছে অলৰেডি। তেতিয়া মোক ডক্টৰে ক'লে এইটো ঘূৰি অহাটো অলপ টান, আমি ট্ৰিটমেণ্ট কৰিম বাৰু, এতিয়া বাকীখিনি আৰু তাৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব। চ' ভাগ্যই চাথ নিদিলে। সেইটোৱে যিখিনি কাম বহুত ঘূৰিছে, ফুটবল খেলি ঘূৰি ফুৰিছে মাজতে। শ্বুটিং আমি একেলগে কৰা নাই বাৰু, কিন্তু তাৰ কিবা গানৰ শ্বুটিং মই এবাৰ চাব গৈছিলোঁ। ষ্টুডিঅ'ত আহে, ইয়াতে অলপ বহি আড্ডা মাৰি থাকে, ৰাতি আহে, তেনেকুৱা স্মৃতি ধেৰ আছে। চ' নমস্কাৰ, মই কিশোৰ দাস। মই যিহেতু অসুস্থ, সকলোৱে গম পায় অসমবাসী ৰাইজে। মই যে আৰু এইকাৰণে মোৰ ট্ৰিটমেণ্ট চলি আছে বম্বেত, আৰু চিনেমাখনৰ প্ৰমোচনত মই অলপ নিজে থাকিব পালে নিজক সঁচাকৈ সুখী হ'লোহেঁতেন। আপোনালোকৰ লগত ডাইৰেক্টলি এটা থ'লৈ বা সকলোকে লগ পালে ভাল লাগিলেহেঁতেন। কিন্তু আজি মই বিশেষ অসুবিধাৰ কাৰণে আপোনালোকৰ মাজত আজি নাই। কিন্তু একো নাই, আপোনালোকে চিনেমাখন চাব, কাৰণ এখন মোৰ অসুস্থ হোৱাৰ শেষ ছবি আছিল, মানে লাষ্ট চিনেমা কৰিছিলোঁ এইখন। আৰু চিনেমাখনৰ বহুতখিনি মমেণ্ট মোৰ এতিয়াও মনত আছে, বহুত ভাল লাগে। কাৰণ চিনেমাখন যেতিয়া আমি কৰিছিলোঁ মাজতে লকডাউন দুবাৰ পালোঁ আমি। সেই লকডাউনত মানে এনেকুৱা কিছুমান পৰিস্থিতি হৈছে, মোৰ কাপোৰ চাপোৰ কণ্টিনিউটিৰ কাৰণে বহুত মানে প্ৰব্লেম পাইছিলোঁ। কিন্তু কাৰণ ঘৰত মানে লকডাউনৰ সময়ত ক'ত কৈছে ঠিক কৰা নাই। ইভেন মই নিজকে বডি মেইনটেইন কৰাৰ কাৰণে, ছেম লুকছ ৰখাৰ কাৰণে বহুত মেইনটেইন কৰিছিলোঁ। ডাইৰেক্টৰ সমীৰদাক মই বহুতবাৰ কৈছিলোঁ যে কি হ'ব, মই শকত হৈ গ'লে দিগদাৰ হ'ব। তাৰপিছত মই বহুত মেইনটেইন কৰিলোঁ নিজকে। আকৌ য'ত মই দাড়ি চুলি কাটিছিলোঁ, আকৌ ছেম লকডাউনৰ পিছত আকৌ তাত গৈ আকৌ ছেম লুকছৰ কাৰণে আকৌ গৈছোঁ।
সেইবোৰ কৰিছোঁ। তাৰপিছত চিনেমাখনত সঁচাকৈ গোটেই ইউনিটে বহুত কষ্ট কৰিছে আৰু আপোনালোকে যেনেকৈ মোক মৰম দিছে, আজিলৈ ইমানখিনি মৰম দিছে, আশা কৰোঁ সকলোৱে চিনেমাখন চাই মোক সহায় কৰিব বা মৰম দিব বুলি মই সঁচাকৈ আশাবাদী। আৰু চিনেমাখন যিহেতু বহুত কষ্টৰে কৰা গৈছে, এখন চিনেমা কৰিবলৈ সকলোৱে গম পায় কিমান কষ্ট হয়। আৰু এখন মোৰ যিটো মোৰ ৰিচেণ্ট প্ৰজেক্ট ক'ব গ'লে আৰু এটা সময়ত মই যেতিয়া ডাবিং দিছিলোঁ, ডাবিং দিয়াৰ এটা কথা ক'ব বিচাৰিছোঁ। ডাবিং দি থাকোঁতে মোৰ যেতিয়া মোৰ পেটত মানে কিছুমান এনেকুৱা দৃশ্য আছিলে, মই হাঁহিব লাগে বহুত জোৰে, কিন্তু মই হাঁহিব নোৱাৰোঁ। গৰম পানী ফ্লাক্স থাকে লগত, পানী খাওঁ তথাপি নোৱাৰোঁ মানে, নোলাই মানে। তাৰপিছত মই যেতিয়া ভাগৰি পৰিলোঁ, তাৰপিছত মই সুমিদাক ক'লোঁ, সুমিদা মই ডাবিং দিব নোৱাৰিম। তাৰপিছত তেখেতে গুঞ্জনদা ধন্যবাদ দিব বিচাৰোঁ, তেখেতে সহায় কৰিলে। তাৰপিছত মই গুচি গ'লোঁ, মই হায়দৰাবাদ গুচি গ'লোঁ চিকিৎসাৰ কাৰণে। তেতিয়া খুব পেটৰ বিষ আছিলে ডাবিং দিয়াৰ সময়ত। আৰু চিনেমাৰ কিছুমান মুহূৰ্ত খুব ভাল লাগিছিলে, আমাৰ খুব এনজয় কৰিছিলোঁ। ৰাতি ধৰক গোটেই হ'ল নাই কেতিয়াবা শ্বুটিং কৰিছিলোঁ আৰু খুব আমি এনজয় কৰিছিলোঁ গোটেই টিমটোৱে। আৰু আমাৰ গোটেই মানে এটা খুব ধুনীয়া এটা প্ৰজেক্ট আপোনালোকে পাব বুলি মোৰ আশাবাদী। কাৰণ চিনেমাখন যিহেতু হাস্যমধুৰ আৰু ৰোমেণ্টিক হয়, আৰু ইয়াতে অসমৰ বহুত কেইজন বিশিষ্ট অভিনেত্ৰী দেখিবলৈ পাব আপোনালোকে। আৰু মোৰ ৰোলটো অলপ জমনি আৰু এনেকুৱা ইউনিক ৰোল মই আগতে কৰা নাছিলোঁ, আৰু খুব নিজকে হেপ্পী আৰু এনেকুৱা এটা কেৰেক্টাৰ কৰি মই। আৰু আশা কৰোঁ সকলোৱে ভাল পাব, কাৰণ ছবিখন খুব এণ্টাৰটেইনমেণ্ট। আৰু আপোনালোকে ইমান দিনে মোক য'ত ধৰা পৰিছেতো তাৰ সেইটো খুব ক্ৰিটিকেল আছিলে কথাটো। তথাপি ট্ৰাই কৰা হ'ল। আমি তাক যেনে তেনে বম্বে পঠালোঁ, বেংগলোৰ, চেন্নাই পঠালোঁ।